এটা জাম লাগে তেতিয়া কাম কৰিব এই নটকেইটা এনেকৈ খুলিব খোলাৰ পিছত আপোনালোকে কি কৰিব বিশেষকৈ ফিল্টাৰটো জাম আছিলে ফিল্টাৰটো চেঞ্জ কৰা হ'ল তাৰপিছত আপোনাৰ পাইপকেইডালো অলৰেডি দিন হৈ গ'লে এনেকুৱা হৈ যায় কোমল হৈ যায় মানে কোমল হ'ব লাগিব এনেকুৱা হাৰ্ড হৈ দিয়ে বুলি অলপ পাইপকেইডাল এইডালো বেয়া হৈ গ'ল বিশেষকৈ নতুন মেচিন হৈছিলে কিন্তু নতুন মেচিন কোম্পানীয়ে তেনেকুৱা দিয়ে কৰিব কি এতিয়া উপায় নাই তো মই নিজেই ঠিক কৰি লৈছোঁ এতিয়া এই কাৰ্বেটাৰটো আপোনালোকে চফা কৰিব লাগিব কাৰণ এই বেলুনটো দেখা পাইছেনে এইটো এনেকৈ মাৰোঁতে এইটো মাত দিছে চুই 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 শুনিছেনে আপোনালোকে মাতটো এইটো এই বেলুনটো পিটিবলৈ অলপ জাম লাগে এইটো এনেকৈ যেতিয়া জাম লাগিব তেতিয়া আপোনাৰ ষ্টাৰ্টৰ মানে কি হ'ল আপুনি যেতিয়া পিক আপ দিব তেতিয়া মানে কি হ'ল পিক আপটো নল'ব এইটো ক্লিয়াৰ থাকিব লাগিব অলৰেডি গতিকে আপুনি যদি কাৰ্বেটাৰটো সুন্দৰভাৱে খুলি মেলি চফা কৰি দিয়ে তেতিয়া সেইখিনি আপোনাৰ সুন্দৰকৈ আপোনাৰ ষ্টাৰ্ট হ'ব অলৰেডি তো মই এইখিনি কৰিছোঁ খালি এইখিনি অকণমান আইডিয়া থাকিব লাগিব যদি আইডিয়া নাথাকে তেতিয়া অলপ কৰিবলৈ অসুবিধা হ'ব আপোনালোকৰ গতিকে দেখি শিকা থাকি শিকা কথা এটা আছে গতিকে আমিও তেনেকৈ দেখি শিকিছোঁ এইটা খুলিয়েই দিওঁ এই পাইপকেইডাল খুলি দিওঁ এইয়া তেনেকৈ আহে এইয়া চক আহিলে তেলটো ইয়াতে ক'ত জাম লাগি চাওঁচোন চব ক্লিয়াৰ দেখিছোঁচোন তেল আহে পিন আছে দিয়াচোন এইটো অলপ খুচি চাওঁ এইবোৰ জাবৰ সোমাই আছে এই পাইপডালত বহুত সোমাই আছে এইবোৰ চব এইবোৰ দেখিছেনে আপোনালোকে চাই লওক কিমান জাম লাগিছে কাৰ্বেটাৰ গতিকে পেট্ৰলৰ মেচিন কি হয় অকল কাৰেণ্ট আৰু পেট্ৰলটো মেইন হ'ব লাগে এতিয়া এইখিনি কিমান জাম লাগিছে কাৰণে মেচিনটো চলিব পৰা নাই এইখিনি চফা কৰিম এতিয়া সুন্দৰভাৱে পাৰি নি ইছৰাম বহুত জাম হৈ আছে এইখিনি চব কিমান লেতেৰা হৈ আছে এইখিনি ইছৰাম বহুত এইখিনি বহুত লাগি আছে সেইটো কাৰণে তেল পাছ হ'ব পৰা নাই এইটো উঠাই লওক চাইডৰ কৰি লওক এইয়া চব কেতিয়া ধুনীয়া হৈ যাব এতিয়া মেচিন ধুনীয়া পিক আপ ল'ব এইটো চেট কৰি লওক একদম ধুনীয়া চফা কৰি দিছোঁ একদম ধুনীয়া এতিয়া ষ্টাৰ্ট হ'ব পেট্ৰলত ধুই দিম এতিয়া পেট্ৰলত ধুই দিয়া লগে আৰু ধুনীয়া চফা হৈ যাব পিন এটাই খুজি খুজি উলিয়াই দিছোঁ দিছোঁ আৰু মোৰ ওচৰততো হাঠিয়া নাই
ঠিক আছে, হৈ গ'ল। এতিয়া মই আকৌ ফিটিং কৰি দিম আৰু হৈ যাব। মানে কি হ'ল, টেংকিৰ পৰা অহা যিডাল পাইপ এডালতে জাম হৈ থাকিব, এইডালৰ পৰা আৰু ইপিনে ভিতৰলৈ সোমাব নোৱাৰে। টিপ অনাৰ মেচিন এইটো, ঠিক আছে। অকণমানি জালনা এখন, এই জালনাখন ইয়াত লগাব লাগিব এখন, এইখন অকণমানি বস্তু, এইখন জালনা ইয়াত এই এনেকৈ ফিটিং কৰি দিলোঁ। চক এইটো মিলি গ'ল ইয়াত। নেক্সট আকৌ এই বস্তুটো ফিটিং কৰি দিলোঁ। এই বস্তুটো ফিটিং কৰি দিলোঁ, এই বস্তুটো ফিটিং কৰি দিলোঁ। এইখিনি হৈ গ'ল। এতিয়া মই নটকেইটা জাম কৰি দিম। তো নটকেইটা জাম কৰি আপুনি আকৌ লগাই দিব, ফিটিং কৰি দিব, হৈ যাব। ঠিক আছে, হ'ব দিয়ক।